নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়ালৈকে ব্যাকৰণৰ কেইবাটাও ভিডিঅ' বনালোঁ। এই ভিডিঅ'বোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে অতিকৈ প্ৰয়োজনীয়। সেয়েহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাবা আৰু লগতে লিখি ল'বা। আজি মই ব্যাকৰণৰ বিষয়বস্তু এটি বাছি লৈছোঁ ধাতু। ধাতু কাক বোলে, ধাতু কেই প্ৰকাৰৰ, কি এই সকলোবোৰ মই ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ধাতু ক্ৰিয়াৰ মূলকে ধাতু বোলে। ধাতু দুইবিধ, মৌলিক বা সিদ্ধ ধাতু আৰু যৌগিক বা সাধিত ধাতু। এতিয়া মৌলিক ধাতু কাক বোলে আৰু যৌগিক ধাতু কাক বোলে সেইবিলাক মই সংজ্ঞা আৰু উদাহৰণ দি যাম। মৌলিক বা সিদ্ধ ধাতু, যি ধাতুক বিশ্লেষণ কৰি ভাগ কৰিব নোৱাৰি সেইবোৰ ধাতুকেই মৌলিক ধাতু বোলে। কি কৈছে, যিবিলাক ধাতুক বিশ্লেষণ কৰি ভাগ কৰিব নোৱাৰি এটা ৰূপতে থাকে সেইবিলাক ধাতুৱে হৈছে মৌলিক ধাতু। মৌলিক ধাতুৰ উদাহৰণ হৈছে খা, যা, কৰ, নাচ, পৰ, দেশ, গুণ, ধৰ ইত্যাদি। এইকেইটা হৈছে মৌলিক ধাতুৰ উদাহৰণ। তাৰপাছতে আহিছে যৌগিক বা সাধিত ধাতু। মৌলিক ধাতু নাইবা কোনো শব্দৰ পিছত বিভিন্ন অৰ্থত কিছুমান প্ৰত্যয় যোগ কৰি যি নতুন ধাতু সৃষ্টি কৰা হয় সেইবোৰকে যৌগিক বা সাধিত ধাতু বোলে। কিছুমান প্ৰত্যয় যোগ কৰা হয় মৌলিক বা সিদ্ধ ধাতুৰ লগত আৰু নতুনকৈ এটা ধাতু সৃষ্টি হয়, সেইবোৰে হৈছে যৌগিক বা সাধিত ধাতু। যৌগিক ধাতুক আকৌ 4 ভাগত ভগাব পাৰি। যৌগিক ধাতুৰ আৰু 4টা ভাগ আছে। সেই ভাগ 4টা হৈছে পাচনি ধাতু, নাম ধাতু, ধন্যাত্মক ধাতু আৰু মিশ্ৰ ধাতু। মই গোটেইকেইটা ধাতুৰে সংজ্ঞাবোৰ আৰু উদাহৰণবোৰ দি যাম। পাচনি ধাতু আনৰ দ্বাৰা কাৰ্য সমাধা কৰা বুজালে সাধাৰণতে মূল ধাতুৰ পাছত আ, উৱা আৰু অৱা যোগ দি কিছুমান নতুন ধাতু সাধন কৰা হয়। সেয়ে এই ধাতুৰ নাম হৈছে পাচনি ধাতু। কি কৈছে, কিছুমান বেলেগ ধাতু যোগ দি আ, উৱা, অৱা ইত্যাদি যোগ দিয়া হয় সেই ধাতুৰ লগত আনৰ দ্বাৰা কাৰ্য সম্বন্ধ বুজালে সেইবোৰ ধাতুৱে হৈছে পাচনি ধাতু। পাচনি ধাতুৰ উদাহৰণ হৈছে মই তেওঁক এখন কিতাপ কিনালোঁ। ইয়াত কিনালৈতো হৈছে পাচনি ধাতুৰ উদাহৰণ। নাম ধাতু, নাম অৰ্থাৎ বিশেষ্য শব্দৰ পৰা সৃষ্টি হোৱা ধাতুকেই নাম ধাতু বোলে। বিশেষ্য শব্দৰ পৰা যিবোৰ ধাতু সৃষ্টি হয় সেইবোৰ ধাতুৱে হৈছে নাম ধাতু। যেনে চিকাৰীয়ে বাঘটো গুলিয়ালে, কোনে সুহুৰাইছে, এই দুটা হৈছে নাম ধাতুৰ উদাহৰণ। তাৰপাছত হৈছে ধন্যাত্মক ধাতু। প্ৰাণী অপ্ৰাণীৰ ভাৱ, চিত্ৰ বা ধ্বনিৰ অনুকৰণত বিশেষ ধাতু গঢ়ি উঠে সেইবোৰ ধাতুকেই অনুকাৰ বা ধন্যাত্মক ধাতু বোলে। যেনে সভাত কেলমেলাই নাথাকিবা, ৰাতি কুকুৰে ভুকভুকালে ভয় লাগি যায়। ইয়াত কেলমেলাই আৰু ভুকভুকালটো হৈছে ধন্যাত্মক ধাতুৰ উদাহৰণ। তাৰে শেষৰ ধাতুটো আহিলে মিশ্ৰ ধাতু। দুটা ধাতু একেলগ হৈ একোটা যৌগিক ধাতু হ'লে নাইবা কোনো সংজ্ঞা বা কৃদন্ত শব্দৰ পিছত কোনো ধাতু বহি সেই কৃদন্ত শব্দৰ অৰ্থ স্পষ্ট কৰি বুজালে সাধাৰণতে মিশ্ৰ ধাতু বোলা হয়। অৰ্থাৎ মিশ্ৰ ধাতু হৈছে ধাতু আৰু ধাতু একেলগ হোৱা যৌগিক ধাতু। সংজ্ঞা বা কৃদন্ত শব্দৰ পিছত ধাতু বহি হোৱা যৌগিক ধাতু। মৌলিক বা নাম ধাতুৰ পিছত কোনো প্ৰত্যয় বহি বিশেষ অৰ্থ বুজা এইটো হৈছে যৌগিক ধাতু। আৰু এইকেইটা হৈছে আমাৰ মিশ্ৰ ধাতুৰ ভাগ। ছাত্ৰ ছাত্ৰীসকল ধাতুৰ বিষয়ে এইখিনিয়ে। তোমালোকে ব্যাকৰণটো চাই ল'বা ব্যাকৰণৰ কিতাপত আৰু লগতে ভিডিঅ'টো চাই এইখিনি কথা লিখি ল'বা। মই দৰ্শকসকলক অনুৰোধ কৰিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। নমস্কাৰ, জয় অসম, ধন্যবাদ।